শুভ ৰাতিপুৱা বন্ধুবৰ্গ আজি হৈছে মহা শিৱৰাত্ৰি আৰু ৰাতিপুৱাই ওলালোঁ মন্দিৰলৈ বুলি এইফালে দেখিছেনে আজি ৰ'দটো বহুত ধুনীয়াকৈ ওলাই আছে আৰু আমি আহিছোঁ মন্দিৰলৈ পূজা কৰিবলৈ পূজা কৰি ল'লোঁ 9:30 বজাত সময়টো আছিলে মানে পূজা কৰাৰ তো আজি পূজা এতিয়া কৰি ল'লোঁ এইটাই দুজনী আহিছোঁ আৰু এতিয়া আমি অকণমান কামত লাগি দিওঁ বুলি ভাবিছোঁ চানা মগু ধোৱা ফল মূল কটা এইবিলাক কামত আৰু 10টামান বজাত গোপিনীসকলে আহিব পূজা পাঠ কৰিব নাম ল'ব এইকেইজনী দন্দুৰীকেইজনী আমাক বেয়া পাইছে এতিয়া আহিছে আমাক খং উঠিছে এৰি থৈ আহিলোঁ বুলি চাত এও মুখখন ফুলি আছে আমাক বেয়া পাইছে এৰি থৈ আহিলোঁ আৰু এইফালে কাম ষ্টাৰ্ট হৈ গ'ল আৰু এইফালে দেখিছেনে এইফালে চানা এইফালে মগু ধোৱা হৈছে আৰু ধুই আছে আৰু এইফালে এতিয়া দেখিছেনে আমাৰ আইসকলে নাম লৈ আছে এয়া কি হয় চিনি পাইছেনে এয়া হৈছে ভূটা আৰু এয়াই হৈছে ভোলে বাবাৰ মেইন প্ৰসাদটো হয়নে বাৰু কোনে কোনে খাইছে বাৰু ভূটা আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ খুব সোনকালে আহিম চাগে আপোনালোকৰ ওচৰলৈ তেন্তে আজিলৈ বাই বাই